আমাৰ ইয়াৰ যিটো ঘগৰা মাজগাঁৱত আমাৰ সবতকৈ বেছি বিয়া ৰাস্তা আৰু সব পথাৰখিনি ল'ৰা ছোৱালীক স্কুল যোৱা অহা সব আমাৰ অশান্তি। আৰু আমাৰ ইয়াত MLA কোন হয় MP কোন হয় আমাৰ ইয়াত কিছুদিনো আহি কিনে চোৱা নাই। আমি নাজানোৱে সিহঁতে আহি কিনে ইয়াত চোৱাটো। মুখৰ পৰা কয় যে ৰাস্তা আহিছে বুলি, ইলেকশ্যনৰ যেতিয়া টাইম হয় ৰাস্তাটো চাবলৈ আহে, ৰাস্তাটো দিম আমি এনেকৈ কৰিম তেনেকৈ কৰিম বুলি। আৰু ইলেকশ্যনৰ পাছত একো খবৰ একো নাই। মানুহকেইটা আছেনে মৰিছেনে একোৱে সিহঁতে চোৱা চিন্তা একোৱে নকৰে, অকল টকাৰ পইচাৰে কথা সিহঁতক। সেইকাৰণে এইবছৰ কি হ'ব কি নহ'ব ৰাস্তাটো আহিব বুলি কৈছে। আৰু এই নদীখন কি কৰিব, আমাৰ এতিয়া খেতি লগাই কিনে খোৱা চাউল তাউল আমাৰ একোৱে নাই। আকৌ চৰকাৰে দিয়াটো কিছুমান বন্ধই কৰিছে, কিছুমানৰ কাটি দিছে, কিছুমানৰ কি কৰিছে এনেকাই হৈ আছে। আৰু আমাৰ ইমান এলেকা আছে, এলেকাৰ মানুহকেইটা কি কৰি চলিব, কি কৰিব কি নকৰিব এইটো একোৱে কিবা নাই। চৰকাৰে যদি পাৰে এইটোতো নদী একোৱেই নহয়, কিমান ডাঙৰ ডাঙৰ নদীও সিহঁতে বনাব পাৰে, তাত দলং চলং দি কিনে ৰাস্তা পাতি বনাব পাৰে। কিন্তু আমাৰ ইয়াত একোৱে সুবিধাও নাই। ডাঙৰ মানুহকেইটা কেতিয়াও চাবলৈ নাহে। মানুহকেইটা অকল ইলেকশ্যনৰ টাইমতে এনেকৈ কৰিব লাগে তেনেকৈ লাগে, আমুকক ভোট তামুকক ভোট এনেকুৱা কৰিবলৈহে আহে ইয়াত। নহ'লে বেলেগ ইলেকশ্যন গ'ল মানুহকেইটাও গ'ল আৰু একো কিবাই নাই। হোৱাটো 10-15 বছৰে হৈ গ'ল ইয়াত। সব ইফালে একদম এই ৰেলৱেৰ পৰা সব বানপানী সব এতিয়া ইয়াৰ ইমান ওখ জেগাটো আহি পাইছে। আৰু আজিলৈকে চৰকাৰে সমাধান কৰি দিয়া নেকি? একো কৰাও নাই। আমি MP MLA আজিলৈকে দেখিও পোৱা নাই। জীৱন গগৈ ডাঙৰীয়াক আমি কওঁ যে সি নিজে আহি কিনে ইয়াত চাই মেলি ৰাস্তা বনাব লাগে বা কি কৰিব লাগে। সিহঁতে যদি আকৌ 5 বছৰত মই এৰিমেই, মানুহকেইটা মৰিলে মৰক বুলি ভাবিলে একো নাই আমাৰ কোৱা কথাটো। নহ'লে আহি কিনে চোৱা চিন্তা সি যদি কৰি দিয়ে এইটোৱে আমি অনুৰোধ জনাম। ৰাস্তাও নাই, সব ইয়াত বানপানী হৈ কিনে এনেকুৱা হৈছে। ৰাস্তা পকা ৰাস্তাত খোজকাঢ়িলে আমি কিমান ডাঙৰ হ'ম, কিমান কি হ'ম বুলি আমাৰ ল'ৰা ছোৱালী আমিও সব এনেকাই ভাবি আছোঁ। ৰাস্তা পদূলিটো ভাল হ'লে কি হয় বুলি। ধান আমাৰ পথাৰ চথাৰ সব বালিয়ে পুতিলে, এতিয়া খেতি কৰাৰ কোনো নাই ইয়াত। অসমক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি জনাম যে এই কিবা ৰাস্তাটো সব ভাল কৰি দিয়ক। এইটো নদীটো এই পাহাৰৰ অলপ অৰুণাচলটো বৰ্ডাৰত আছোঁ আমি, এইটোতো সব মিলা মিলি কৰি কিনে এইটো বনাই দিব বুলি আমি এইটোৱে অনুৰোধ জনাম। তাত মাজগাঁও ইয়াত আমি আগৰ পৰাই এইটো বানপানীৰ সমস্যাৰ পৰা সন্মুখীন হৈ আছোঁ। আমাৰ পাহাৰৰ পৰা যি বালি লৈ আহে, পলস মাটি লৈ আহে, এইটো আমাৰ খেতি পথাৰত যথেষ্ট ক্ষতি কৰিছে। আমাৰ গাঁৱৰ জীৱিকাই হ'ল খেতি। খেতিয়কসকলৰ পথাৰত এতিয়া বালি পেলোৱাৰ কাৰণে তেওঁলোকে খেতি কৰিব পৰা নাই। সিহঁতৰ এতিয়া খাবলৈ একোৱেই নাই। চৰকাৰে যি ৰাচনত দিয়ে তাৰ ওপৰত নিৰ্ভৰ কৰি কিনে খেতিয়কসকলে এতিয়া বহিব লগা হৈছে। এতিয়া আমাৰ চৰকাৰক এইটোৱে আহ্বান জনাওঁ যে আমাৰ এই গৰাখহনীয়াৰ কাৰণে কেনেদৰে সমাধান ল'ব চৰকাৰক আমি এতিয়া নতুনকৈ জীৱন গগৈ ডাঙৰীয়া আমাৰ MLA নতুন সমষ্টি CC বৰগাঁও, তেওঁক আহ্বান জনাওঁ যে আপুনি নিজে আহি কিনে চাই মেলি কিদৰে আমাৰ সমস্যাসমূহৰ সমাধান কৰিব পাৰি তেওঁ নিজে চাই মেলি, আৰু আমাৰ ৰাস্তা ঘাট আমাৰ ষ্টুডেণ্টসকলক বিদ্যালয়লৈ যাবলৈ যদি আমাৰ গাঁৱত যদি কোনোবাই বেমাৰ হৈ যায়, অকস্মাতে বেমাৰ হৈ যায়, তেতিয়া আমি লৈ যাওঁতে আমি এইটো ভাবিবই নোৱাৰোঁ যে তেওঁ সুস্থভাৱে মেডিকেলত পাব বুলি। অকস্মাতে তেওঁৰ ৰাস্তাতে মৃত্যু হ'ব পাৰে। আমাৰ ৰাস্তাখন ইমানেই বেয়া। গতিকে আমি তেওঁক এইটোৱে আহ্বান জনাওঁ যে আপুনি এতিয়া নতুনকৈ MLA হৈছে, নতুন সমষ্টি, আপোনাৰ ওপৰত আমি বহুত আশা কৰিছোঁ। আপুনি আমাৰ এই ৰাস্তা ঘাট আৰু এই গৰাখহনীয়াৰ কাৰণে কিছুমান পদক্ষেপ হাতত ল'ব বুলি। এইটো গাঁও কি বুলি কয়? আমাৰ এইটো জিপু মাজগাঁও বুলি কয়।